দায়িত্ব চৰকাৰে ল'ব নেকি সেইটো এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্ন লগতে প্ৰশ্ন যি কেইটা সন্তান আছে সেই সন্তান কেইটাক ভৱিষ্যতৰ দিশত চলাই নিবৰ বাবে কোনে চাব তেওঁলোকৰ ভৰণ পোষণ কোনে কৰিব খোৱা বোৱাৰ পৰা তেওঁলোকৰ বিভিন্ন ধৰণৰ খৰচ পাতি কোনে কৰিব সেইটো ডাঙৰ প্ৰশ্ন বিভিন্নজনে এতিয়া সচেতন মহলত চৰকাৰক যেনেকৈ প্ৰশংসা কৰিছে এই পদক্ষেপৰ বাবে তেনেকৈ কিন্তু প্ৰশ্নও কৰিছে যেহেতু 2012 চনত পক্সো এক্ট গঠন হৈছিল আৰু সেই এক্টৰ আধাৰত বৰ্তমান বাল্য বিবাহ ৰোধ কৰাৰ বাবে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই ডাঙৰ খবৰ ৰাজ্যজুৰি অবৈধ স্বামীৰ বিৰুদ্ধে যি অভিযান চলি আছে 1228কৈ অধিক লোক এই মুহূৰ্তত অবৈধ স্বামী আৰক্ষীৰ জালত পৰিছে সমগ্ৰ ৰাজ্যত প্ৰতিখন জিলাত উৰে নিশা চলিছে অভিযান আৰু বৰ্তমানলৈকে 1280 জন লোক জালত পৰিছে আৰক্ষীৰ এই অবৈধ স্বামীসকলৰ এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ আমি আপোনালোকক দি আছো বৰ্তমানলৈ 1280 জন অবৈধ স্বামী আৰক্ষীৰ জালত